কালি ৰাতিপুৱা আহিছিলোঁ, ৰখি ৰখি গুচি গ'লোঁ। তেখেতে ক'লে যে অহাকালি আহিবা। এতিয়া আহিলোঁ, তেখেতে অলৰেডি দুখন টেম্পো আনিছে, লৈ যাব বিচাৰিছিল, আমি নিব দিয়া নাই। এতিয়া আহিছে মালিক, কোৱাৰ পিছত কয় তোমালোকে মিডিয়া মাতা, পুলিচ মাতা, আমি কেছ নিদিওঁ। এই টেম্পো দুখন কাৰ? এই আছে বাহিৰৰ বুলি কৈছে, আজাৰত নিব বুলি কৈছে। আমি যোৱাকালি মই আহিছিলোঁ, যোৱাকালি আহোঁতে কৈছে কি গেছ 5টা বজাত আহিব। আহোঁতে এনেকৈ ক'লে কি আমি ফিৰি গ'লোঁ, ক'লে কি গেছ আজি নিদিওঁ, এইয়া তোমালোকে এনেকৈ যোৱাকালি আহিবি। আকৌ যোৱাকালি গেছ 5টা বজাত আহিছে, মানুহবিলাকক আধা গেছ গাড়ী দি দিছে। কোনে কৰিছে এইটো এজেঞ্চিৰ মানুহ, অফিচৰ মানুহ হ'ব। কেতিয়াৰ পৰা লাইনত আছে? হ'লে ৰাতিপুৱা 5টাৰ পৰাই। কিবা হুলস্থুল হৈছে নেকি? হুলস্থুল মানে এতিয়া বহুত মানুহ ঘূৰি ঘূৰি গৈ আছে। পৰহি দিনা আহিছিল, পৰহি দিনা অহাৰ পিছত আজি দিয়াৰ কথা, কিন্তু আজিলৈকে এতিয়া গেছেই নাই। আজি মাতিছিল, তাতে আকৌ গেছৰ গাড়ী খালী, তেওঁলোকে ব্লেকত গেছ পঠাই আছে। ব্লেকত পঠায় নেকি? ব্লেক পঠোৱা যেনেই লাগিব, কাৰণ গাড়ীত মাল লোড আছে বেলেগ গাড়ীত। এতিয়া হাজাৰ হাজাৰ মানুহ এটা লাইন লাগি আছে। আজি ৰাতিপুৱা মই 6টা বজাতে আহিছোঁ আৰু 5টা বজাৰ পৰা ইয়াতে মানুহ ৰখি আছে। তাৰপিছত মোটামুটি 8:30 9টাত ইয়াতে দুখন অটো ভেন আছে। অটো ভেনৰ নাম্বাৰকেইটা চালে গম পাব। ইয়াতে এখন অটো ভেনত মিনিমাম 25টা 20টা চিলিণ্ডাৰ আছে। এতিয়া মেনেজাৰৰ আগত আৰু এজন এছিষ্টেণ্ট আহিছে। এছিষ্টেণ্টে কৈছে যে ইয়াতে প্ৰথমতে এই দুখন গাড়ী লোড কৰি কিনে আমি পঠাই দিম, কিন্তু ইয়াতে ৰাতিপুৱা যে 5টা বজাৰ পৰা আমাৰ পাব্লিকে ৰৈ আছে, সেইটো তেওঁলোকৰ কাণ্ডখান নাই। তো আমি কৈছোঁ যে এই অটো ভেনখনত 50টা বা 40টা চিলিণ্ডাৰটো নিয়াটো বেলেগ কথা, ইয়াতে এটা চিলিণ্ডাৰো নিব নোৱাৰে। গতিকে আমাৰ পাব্লিক প্ৰথমতে চিৰিয়েল হৈ যাব। ইয়াতে মিনিমাম 150-200 মানুহ আছে। গতিকে 1 নম্বৰ 2 নম্বৰকৈ তেওঁলোকে দিব লাগিব। তেওঁলোকে কৈ আছে যে এই দুখন অটো ভেনত যিখিনি চিলিণ্ডাৰ আনিছে কোনোবা অফিচৰ বুলি কৈছে, গতিকে অফিচৰ তেওঁলোকে শুই আছে ঘৰত, কিন্তু আমাৰ ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াতে মানুহ লাইন লাগি আছে। যোৱাকালিও ইয়াতে ৰাতিপুৱা 6টা বজাৰ পৰা মানুহ আছিল, কিন্তু 1-2টা বজাৰ পিছত তেওঁলোকে কৈছে যে ইয়াতে চিলিণ্ডাৰ আজি দিয়া নহয়, আমাৰ চিলিণ্ডাৰ নাই ষ্টকত। মানুহখিনি গুচি গ'ল। আকৌ এখন গাড়ী আহিল, গাড়ীখনত মিনিমাম 350 না 340 ইমানমান চিলিণ্ডাৰ আছিল। তাৰপিছত আপোনাৰ গধূলি 6টা বজাত 5টা বজাৰ পৰা 5-6জন মানুহক চিলিণ্ডাৰ দি কিনে পঠাই দিছে। কিন্তু 350 যে গেছ আহিল চিলিণ্ডাৰ, ইয়াৰ আধা গেছটো ইয়াতে নাই, মিনিমাম 100 ইয়াতে চিলিণ্ডাৰ নাই বুলি কৈছে। এই বাকীবিলাক গেছ ক'ত গ'ল? গতিকে এই কুৱেশ্যনটো তেওঁ আমাক উত্তৰটো দিব লাগিব। গতিকে এইটো কাৰণে আমি খুব দুখ পাইছোঁ, বহুত দুখ লগা কথা। আৰু তেখেতে কৈছে, আমাৰ মেনেজাৰে কৈছে যে আমাৰ আমিনগাঁৱৰ লোকেল মানুহখিনি অকল গেছ পাব নেকি, বাহিৰৰ মানুহ নাপায়। আমিনগাঁৱৰ মানুহ, লোকেল মানুহ ইয়াতে ৰাতিপুৱা 5টাৰ পৰা যোৱাকালিও 6টা বজাৰ পৰা আছিল। গতিকে তেওঁলোকে চিলিণ্ডাৰ নোপোৱাকৈ বাহিৰৰ মানুহ কেনেকৈ চিলিণ্ডাৰ দিব?